Hi guys, welcome back to my channel. আজি আপোনালোকৰ সন্মুখত মই এনেকুৱা কেইটামান ফেক্টৰ কথা দাঙি ধৰিম যি কেইটা শুনাৰ পাছত আপোনালোকৰ মুখৰ পৰা অকমান এনেকুৱা ধৰণৰ ৰিঅ্যাকচন ওলাব। নহলে আহক আমি ভিডিওটো আৰম্ভ কৰো। ফেক্ট নম্বৰ 1। বহুত মানুহৰ মনত ডাউট থাকে যে যদি আমি মোবাইলটো গোটেই ৰাতি চাৰ্জত বহাই থৈ দিওঁ তে আমাৰ মোবাইলটো কিবা হ'ব নেকি? কেতিয়াবা আমি মাজে সময়ে বহুত খবৰো শুনিবলৈ পাইছো যে অমুকৰ মোবাইলটো ব্লাষ্ট হৈ গ'ল, তমুকৰ মোবাইলটো ফুটি গ'ল। আসলতে এইটো সঁচা নে মিছা? এটোৰ উত্তৰ হ'ল যে এটো সঁচাও হয় কিন্তু মিছাও। আসলতে আপুনি যেটো মোবাইল চলাই আছে সেই মোবাইলটো আপুনি যেতিয়া ফাৰ্স্ট কিনিছিলে মোবাইলটো কিনাৰ সময়ত আপোনাৰ মোবাইলৰ লগত যেটো চাৰ্জাৰ দিছিলে সেই চাৰ্জাৰটো দি যদি আপুনি মোবাইলটো গোটেই ৰাতি চাৰ্জত পেলাই থৈ দিয়ে তেতিয়া মোবাইলটো একো নহয়। কিন্তু যদিহে আপুনি বজাৰৰ পৰা কম দামী চাৰ্জাৰ কিনি আনি নিজৰ মোবাইলটো গোটেই ৰাতি চাৰ্জত পেলাই থয় তেনে ক্ষেত্ৰত দেখা গৈছে যে মোবাইলৰ বেটাৰী ফুলি যায় বা মোবাইলৰ চাৰ্জ বহুত দেৰিলৈকে নাথাকে বা মোবাইল ব্লাষ্ট হৈ যায়। সেই কাৰণে আমি সদায় মোবাইলৰ অৰিজিনেল চাৰ্জাৰ দিহে মোবাইল চাৰ্জ কৰিব লাগে। এটা এটকীয়া কইন বনাওঁতে কেইটকা খৰচ হয় গম পায়নে? এটকা 11 পইচা। এটা 2 টকীয়া কইন বনাওঁতে খৰচ হয় এটকা 28 পইচা। আৰু এটা 5 টকীয়া কইন বনাওঁতে খৰচ হয় 3 টকা 69 পইচা। আৰু 10 টকীয়া কইন এটা বনাওঁতে খৰচ হয় 5 টকা 54 পইচা। ফেক্ট নম্বৰ 3। নতুনকৈ জন্ম হোৱা শিশু এটাই এসপ্তাহ মানলৈকে পৃথিৱীখনত সব ব্ল্যাক এণ্ড হোৱাইট দেখা পায়। আৰু যেতিয়া কেইদিনমানৰ পাছত সি কালাৰবোৰ লাহে লাহে দেখিবলৈ পায় তেতিয়া প্ৰথম কালাৰটো সি যেটো দেখা পায় হেতু হৈছে ৰঙা। ফেক্ট নম্বৰ 4। পঢ়াৰ আটাইতকৈ ভাল সময় কোনখিনি জানেনে? কোনখিনি সময়ত পঢ়িলে মানুহৰ বেছি মনত থাকে গম পায়নে? পঢ়াৰ আটাইতকৈ ভাল সময়খিনি হ'ল ৰাতিপুৱা 4 বজাৰ পৰা 6 বজালৈ আৰু সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। আৰু যদিহে আপুনি 45 মিনিট পঢ়ি 10 মিনিট ৰেষ্ট লয় তেনেহলে আপুনি যিখিনি পঢ়ে সেইখিনি বেছি মনত থাকে। বন্ধুসকল ভিডিওটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই লগ পাম আপোনালোকক নেক্সট ভিডিওটোত, তেতিয়ালৈকে গুড বাই।